Hello friends, মই ক্ষমাপ্ৰিয়াই মোৰ চেনেলটোলৈ আপোনালোক সকলোকৈ স্বাগতম জনাইছো। মোৰ ডেইলি ভ্লগ ষ্টাৰ্ট কৰিছো মোৰ সৰু ছোৱালী পাহিৰ জন্মদিনটোৰ পৰাই। আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো তাইৰ জন্মৰ পিছত লোৱা কেইটামান সৰু স্নেপ। এয়া মেডিকেলত থকা অৱস্থাত পাহিৰ কেইটামান স্নেপ। এয়া হ'ল পাহিৰ দেউতাক। তাইক ঘৰত অনাৰ পিছত লোৱা স্নেপ। এইজনী মোৰ ডাঙৰ ছোৱালী, মোৰ চুলবুলি প্ৰাপ্তি। ভনীয়েকক পোৱাৰ পিছত প্ৰাপ্তি আনন্দত আত্মহাৰা হৈ পৰিছিল। তাই কি কৰোঁ কি নকৰোঁ তেনে এটা অৱস্থাৰে ভনীয়েকক আঁকোৱালি লৈছিল। প্ৰাপ্তি এজনী দুষ্ট পখিলা। গোটেই দিনটো তাইৰ যেন বদমাচিবোৰ কৰি শেষেই হৈ নাহে। এনেদৰে মই মোৰ ছোৱালীজনীৰ সৈতে মোৰ জীৱনৰ সৰু মুহূৰ্তবোৰ আপোনালোকৰ ওচৰত ব্লগ আকাৰে শ্বেয়াৰ কৰি যাম। আৰু আশা কৰোঁ আপোনালোকেও মোক আঁকোৱালি ল'ব, মোৰ ভিডিঅ'বোৰ চাব, মোক ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।